আজি তোমালোকে পৰিৱেশ বিজ্ঞানৰ 9 নম্বৰ পাঠটো চোৱা। পাঠটোৰ নাম হৈছে আমাৰ সামাজিক সমস্যা, পৃষ্ঠা নম্বৰ 59 আমাৰ সামাজিক সমস্যা। সামাজিক সমস্যা বুলি কওঁতে সমস্যা মানে তোমালোকে বুজি পাইছা, সমস্যা মানে যিকোনো অসুবিধা বা দিগদাৰী হোৱাৰ কথা কৈছে। দিগদাৰীবোৰ কেনেকুৱা, সমস্যাবোৰ কেনেকুৱা? সামাজিক, অৰ্থাৎ এখন সমাজত হোৱা সমস্যা। ইয়াত অকল এখন ঘৰ, তোমাৰ ঘৰ, মোৰ ঘৰত হোৱা সমস্যাৰ কথা কোৱা নাই। যেনেকৈ ধৰি লোৱা এঘৰ মানুহত ভাত বনাবলৈ লওঁতে গেছ নাইকিয়া হ'ল বা খৰি নাইকিয়া হ'ল বা কিবা এটা হৈছে, পইচা পাতিৰ অসুবিধা, কামটো কৰিব পৰা নাই, তেনেকুৱাবোৰ হৈছে ব্যক্তিগত সমস্যা। কিন্তু আমাক এতিয়া পঢ়িবলৈ দিছে পাঠটোত সামাজিক সমস্যা। এতিয়া সামাজিক সমস্যা মানে গতিকে বুজি পালা যে এঘৰ মানুহৰ হোৱা সমস্যা নহয়, গোটেই সমাজখনৰ বহু মানুহৰ একেলগে হোৱা সমস্যাকে সামাজিক সমস্যা বুলি কয়। এতিয়া এই পাঠটো পঢ়িবলৈ যাওঁতে আমি প্ৰথম তোমালোকে লেচনৰ লাষ্টলৈ যোৱাচোন। লাষ্টলৈ গ'লে তাত সেই অনুশীলনী প্ৰশ্নখিনি যে পাবা, এই প্ৰশ্নখিনি এবাৰ চোৱা। কোনবোৰ কথানো পঢ়িবলৈ পাবা, প্ৰশ্নখিনিৰ জৰিয়তে এবাৰ চাই লোৱা। 1 নম্বৰতে চোৱা, সামাজিক সমস্যা বুলিলে কি বুজা? অৰ্থাৎ সুধিছে যে সামাজিক সমস্যা মানে কি, সেইটো সুধিছে। আৰু পাঠটো পঢ়ি যাওঁতে সেই প্ৰশ্নটোৰ উত্তৰটো উলিয়াই যাবলৈ চেষ্টা কৰিবা। সামাজিক সমস্যাৰ অৰ্থটো সুধিছে, তাৰপিছত গটো চোৱা, তাত কৈছে যে সমস্যাবোৰ কি কি, এই সমস্যাবোৰৰ নাম সুধিছে। কোনবোৰ সমস্যা, কি কি সমস্যা সেইটো সুধিছে, সামাজিক সমস্যাবোৰৰ নাম কি কি। আৰু ঘটো কৈছে যে কোনবোৰ কাৰকে সমস্যাবোৰ সৃষ্টি কৰে, অৰ্থাৎ কি কাৰণে সমস্যাৰ সৃষ্টি হয়, সামাজিক সমস্যাৰ সৃষ্টিৰ কাৰণ কি সেইটো সুধিছে। আৰু খটো তোমালোকে দেখিছা, একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়। এইটো বাৰু পাঠটো পঢ়ি যাওঁতে গম পাই যাবা। কিন্তু প্ৰধান 3টা কথা হৈছে সামাজিক সমস্যা মানে কি 1 নম্বৰ, সমস্যাবোৰ কি কি 2 নম্বৰ, আৰু সমস্যাবোৰৰ কাৰণ কি 3 নম্বৰ। এই 3টা প্ৰধান প্ৰশ্ন তোমালোকে মনত ৰাখি পাঠটো পঢ়িবলৈ আৰম্ভ কৰা। এতিয়া আকৌ প্ৰথম পৃষ্ঠালৈ ঘূৰি যোৱা। এতিয়া তোমালোকে চোৱা, এই যে সমাজ বুলিলে কি বুজা বুলি এটা গোল হালধীয়া বক্সটোত, প্ৰথম বক্সটোত কি দিছে চোৱাচোন। সমাজ বুলিলে এনে এটা জনসমষ্টিক বুজায়। জনসমষ্টি মানে মানুহৰ সমষ্টি, জন মানে মানুহ, সমষ্টি মানে একেলগে কেইবাটাও গোট খাই থকা সমষ্টি বুলি কয়। এতিয়া জনসমষ্টি মানে মানুহৰ সমষ্টি, অৰ্থাৎ ঢেৰ মানুহ। য'ত প্ৰতিজন মানুহে এজনে আনজনৰ লগত পাৰস্পৰিক আদান প্ৰদান, য'ত এজনে আনজনৰ লগত পাৰস্পৰিক আদান প্ৰদান মানে দিয়া লোৱা, হয় নহয়? কিবা এটা দিছা, অকল বস্তু দিয়া আদান প্ৰদানেই কথা কোৱা নাই, কথা বতৰা আদান প্ৰদান, ভাৱৰ আদান প্ৰদান, হয় নহয়? সুখ দুখ, এই সকলোবোৰৰ কথাই বুজাইছে। মিলা প্ৰীতি, নিয়ম শৃংখলা, এইবোৰ বুজি পাইছাই। মিলা প্ৰীতি মানে হাই কাজিয়া নকৰি ভালদৰে থকা, নিয়ম শৃংখলা অৰ্থাৎ নীতি নিয়ম যেনেকৈ ধৰি দিয়া আছে সমাজৰ, সেইমতে মানি চলা, মাজেদি চলি সকলো ব্যক্তিৰ উন্নতিৰ হকে নিজ নিজ কৰ্তব্য আৰু দায়িত্ব পালন কৰি যায়। সমাজত থাকিলে মানুহে কেনেকৈ চিন্তা কৰিব লাগে যে সকলোৰে ভাল হওক, সকলো ব্যক্তিৰ উন্নতি, সেইটোৱে তাকে বুজাইছে। সকলো ব্যক্তিৰ উন্নতি মানে সকলোৰে ভাল হোৱা, আৰু সেই ভাল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কাম কৰি যাব লাগে, নিজৰ কৰ্তব্যৰ দায়িত্ব পালন কৰি যায়। গতিকে সমাজ বুলিলে কি বুজা, প্ৰশ্ন তোমালোকৰ লেচনত সোধা নাই সমাজ বুলিলে কি বুজা বুলি, কিন্তু সেইটো কেতিয়াবা পৰীক্ষাত আহিও যাব পাৰে। সমাজ বুলিলে কি বুজায়, তেতিয়াহ'লে এই কথাখিনি ক'বা যে সমাজ মানে মানুহৰ সমষ্টিক বুজায়, য'ত এজনে আনজনৰ প্ৰতি গুৰুত্ব দিয়ে, লক্ষ্য ৰাখে, আৰু পাৰস্পৰিক আদান প্ৰদান থাকে, মিলা প্ৰীতি থাকে, আৰু সকলোৱে আনৰ ভালৰ কাৰণে কাম কৰি যায়। তাৰপিছতে তলত যে দিছে দেখিছেনে, পৰিয়াল, চুবুৰী, গাঁও, এই প্ৰত্যেকটোৱে হৈছে সমাজৰ একোটা গোট। পৰিয়ালটো হৈছে সমাজৰ আটাইতকৈ নিম্ন স্তৰত আটাইতকৈ সৰু, আটাইতকৈ ক্ষুদ্ৰ গোট হিচাপে আমাৰ কি থাকে, পৰিয়াল। আৰু কেইবাটাও পৰিয়াল লগ লাগি এটা চুবুৰী হয়, 2-3টা চুবুৰী লগ লাগি এখন গাঁও হয়, তেনেকৈ এখন সমাজৰ সৃষ্টি হয়। এই কথাটো মনত ৰাখিবা।
তাৰপিছত পিছৰ যিটো বক্স আছে তাত কি কৈছে সামাজিক প্ৰথা। সামাজিক প্ৰথা মানে কি? যিবোৰ সমাজত কিছুমান নীতি নিয়ম চলি থাকে সেইবোৰকে সামাজিক প্ৰথা বুলি কোৱা হয়। ব্যক্তিগত আৰু সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত নিয়াৰিকৈ কাম কৰি যাবলৈ কিছুমান নীতি নিয়ম যুগ যুগ ধৰি চলি আহিছে। সেই নীতি নিয়মবোৰকে সামাজিক প্ৰথা বুলি কয়। উদাহৰণস্বৰূপে বিয়াৰ কথা কৈছে, বিবাহ প্ৰথা, মৃতকক সৎকাৰ কৰা প্ৰথা, অৰ্থাৎ যদি কোনোবা এজন মানুহৰ মৃত্যু হয় তেওঁক কেনেদৰে সৎকাৰ কৰা হয়। উৎসৱ পালন কৰাৰ প্ৰথা, অৰ্থাৎ উৎসৱ, বিভিন্ন উৎসৱ আহিব পাৰে সামাজিক, আমাৰ জাতীয় উৎসৱ বিহুৰ পৰা আদি কৰি বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ উৎসৱ, হয়তো পূজা হ'ব পাৰে, হয়তো তিথি হ'ব পাৰে, হয়তো ঈদ হ'ব পাৰে, হয়তো তোমালোকৰ বৰদিন হ'ব পাৰে। গতিকে এই সকলোবিলাককে একেলগে কি বুলি কয়? সামাজিক প্ৰথা বুলি কয়। সেই কথাকেইটা বুজাৰ পিছত তোমালোকে এটা কাহিনী দিছে। কাহিনীটো পঢ়াৰ আগতে বাৰু আমি এটা শব্দ পাই লওঁচোন। সেইটো হৈছে কি, এই ৰঙা চিনদিয়াত দিয়া আছে প্ৰথমটো, দেখিছা আদৰ্শ গাঁও। আদৰ্শ গাঁও শব্দটো তোমালোকে আগতে শুনিছা নেকি? মডেল ভিলেজ বুলিও কয়। যি কি নহওক, আদৰ্শ শব্দটোৰ অৰ্থ হৈছে যাৰ পৰা শিকিব পাৰি। উদাহৰণ, যোনে আমাক এটা উদাহৰণ দেখুৱাই দিছে। সপোনপুৰী এখন আদৰ্শ গাঁও। ইয়াৰ পৰিয়ালসমূহ বৰ সুখী। এই গাঁৱত কেইবাটাও ধৰ্ম ভাষা ভাষীৰ লোক আছে। গাঁৱৰ প্ৰতিটো পৰিয়াল আৰু চুবুৰীয়াৰ মাজত বৰ মিলাপ্ৰীতি। উচ্চ নিচ, ধনী দুখীয়া কোনো ভেদাভেদ নাৰাখি পৰস্পৰে পৰস্পৰৰ কামত সহায় কৰে। উৎসৱ পাৰ্বণত একেলগে অংশগ্ৰহণ কৰে। প্ৰতি পৰিয়ালে নিজস্ব নীতি নিয়মৰ মাজেৰে শৃংখলাবদ্ধভাৱে চলে। গাঁৱত থকা সংঘ, সমিতি, শিক্ষানুষ্ঠান, পঞ্চায়ত আদি অনুষ্ঠান প্ৰতিষ্ঠানবোৰে গাঁৱৰ উন্নতিত অৰিহণা যোগায়। বাল্য বিবাহ, যৌতুক প্ৰথা, মাদক দ্ৰব্য সেৱন আদিয়ে যাতে গাঁৱৰ একতা আৰু সংহতিত কুপ্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতিও গাঁৱৰ ৰাইজ সদায় সজাগ। গাঁৱৰ মানুহখিনিৰ মাজত কেতিয়াবা কোনো কাৰণত মতবিৰোধ হ'লে গাঁৱৰ মুৰব্বীৰ আহ্বানত সকলোৱে আলোচনাত মিলিত হয় আৰু সমস্যা সমাধান কৰে। এইদৰে সপোনপুৰী গাঁৱৰ সকলোৱে মিলাপ্ৰীতি, সহযোগিতা, সহানুভূতি, বন্ধুত্ব আৰু ভাতৃত্বৰ মাজেৰে একতা বজাই ৰাখিবলৈ সক্ষম হৈছে। সেইকাৰণে এই গাঁওখন এখন আদৰ্শ গাঁও ৰূপে জনাজাত। এতিয়া এই গাঁওখনত যি যি ভাল কথা আছে তোমালোকে লেচনটো এইটো পেৰেগ্ৰাফৰ পৰাই গম পাইছা। আৰু তাৰ পিছতে তোমালোকক প্ৰশ্ন এটাও সুধিছে যে সপোনপুৰী গাঁওখনক কিয় আদৰ্শ গাঁও বুলি কোৱা হয়। তাৰ উত্তৰত এই গাঁওখনৰ যি যি ভাল কথা আছে গোটেইকেইটাই হ'ব। এটা দুটাকৈ পইণ্ট কৰি তোমালোকে ক'ব পাৰিবা যে তেওঁলোকৰ মাজত মিলাপ্ৰীতি আছে, ইজনে আনজনক সহায় কৰে, সকলোৱে মিলাপ্ৰীতি শৃংখলাবদ্ধভাৱে নীতি নিয়মৰ মাজেৰে থাকে, কিবা সমস্যা হ'লে তেওঁলোকে সমাধান উলিয়ায়। আৰু তাত যিবোৰ সংঘ, সমিতি, ক্লাব বা স্কুল, পঞ্চায়ত আছে সেইবিলাকেও গাঁওখনৰ কাৰণে উন্নতিৰ ক্ষেত্ৰত অৰিহণা যোগায়। ঠিক আছে, এতিয়া আমাৰ আহিলে যে সমস্যা মানেনো, সামাজিক সমস্যাৰ কথানো যে কৈছে, এতিয়া সামাজিক সমস্যা মানেনো কি? এই ক'লা চিন দিয়াৰ পৰা এইকণ চোৱাচোন। বিভিন্ন কাৰণত কিছুমান কাৰকে আমাৰ সমাজ জীৱনত এনেকৈ প্ৰভাৱ পেলায় যে আমাৰ সমাজৰ পৰিৱেশ নষ্ট হয়। এনেকৈ আমাৰ সামাজিক জীৱনত কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হয়। অৰ্থাৎ সমস্যাবোৰ কেনেকুৱা? পৰিৱেশত বেয়া প্ৰভাৱ পেলায়, কুপ্ৰভাৱ পেলায়। যিবোৰ ঘটনাই সমাজত কুপ্ৰভাৱ পেলায় সেইবোৰ হৈছে সামাজিক সমস্যা। আমাৰ সমাজৰ পৰিৱেশ বিনষ্ট হয়। তাৰপিছত আমাক কেইটামান উদাহৰণ দিছে সামাজিক সমস্যাৰ নাম যে তোমালোকক সুধিছিলে প্ৰশ্নত। কিন্তু এইকেইটাতকৈও আমাৰ পিছত আৰু কেইটামান ভালকৈ দিয়া আছে, আমি সেইখিনিৰ পৰা চাম। এই কথাখিনি তোমালোকে পঢ়িবা। এই পৃষ্ঠাটো 61 নম্বৰ পৃষ্ঠাটো তোমালোকে নিজে পঢ়িবা। এই যে সপোনপুৰী নামৰ গাঁওখন, সেই গাঁওখনৰ মানুহে কিবা সমস্যা হ'লে কেনেদৰে সমাধান কৰে, কি ধৰণে আলোচনা কৰে, সেইখিনি দিয়া আছে। এইখিনি পঢ়িবা। তাৰপিছত এতিয়া আমি যে ক'লোঁ যে কেইটামান সমস্যাৰ নাম কোৱা, সমস্যাবোৰ কি কি বুলি কৈছিলে 1 নম্বৰ গ প্ৰশ্নটোত, সেই উত্তৰটোত তোমালোকে এইবোৰ দিব পাৰিবা। 1 নম্বৰতে দিবা অন্ধবিশ্বাস। এই নীলা চিন দিয়াকেইটা এটা এটা সমস্যা হয়। অন্ধবিশ্বাস, কুসংস্কাৰ,
তাৰপিছতে লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা, নিৰক্ষৰতা, তাৰ লগতে তোমালোকে দৰিদ্ৰতাটো দিব পাৰিবা। দৰিদ্ৰতা মানে দুখীয়া, যি পইচাৰ অভাৱ হ'লে যি পৰিস্থিতি সৃষ্টি হয় সেই কথাটো দিব পাৰিবা। এতিয়া প্ৰত্যেকটোৰেই ব্যাখ্যা তোমালোকক দিছে। এই ব্যাখ্যাখিনি মই আজি ক্লাছত নকওঁ, পিছৰ ক্লাছত তোমালোকে এই ব্যাখ্যাখিনি মই অকণমান উনুকিয়াই দিম, তথাপিও তোমালোকে নিজেও পঢ়িবা। এই অন্ধবিশ্বাসক, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা, নিৰক্ষৰতা, এইকেইটাই কি বুজাইছে, এই সমস্যাকেইটাই কি প্ৰকাশ কৰিছে সেইটো তোমালোকে চাবা। আৰু তাৰ মাজত থকা মইতো ইয়াত কিছুমান চিন দি থৈছোঁ, দেখিছানে? অকণমান চকু ফুৰাই লোৱাচোন। তোমালোকে চকু ফুৰাই লোৱা শব্দবোৰ অকণমান, আৰু নিজে পাঠটো পঢ়িবা। পিছৰ ক্লাছত মই এইখিনি বুজাই দিম। আজি এইখিনিতে সামৰিছোঁ।